নমস্কাৰ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি পিঠাগুড়িৰ সৈতে চিকেনৰ এটা ষ্টাৰ্টাৰ ৰেচিপি বনাম। ৰেচিপিটোৰ নাম হৈছে ক্ৰিস্পি চিকেন। এই ৰেচিপিটো বনাবলৈ অতি সহজ আৰু খাবলৈও বহুত টেষ্টি। আহকচোন আমি বনাবলৈ আৰম্ভ কৰোঁ। ক্ৰিস্পি চিকেন বনাবৰ কাৰণে ব্যৱহাৰ কৰিছোঁ অকণমান ব্ৰইলাৰ মাংস। মই সৰু সৰুকৈ কাটি লৈছোঁ। পিঠাগুড়ি ব্যৱহাৰ কৰিম, আপোনালোকে পিঠাগুড়িৰ ঠাইত কৰ্ণফ্ল'ৰ ব্যৱহাৰ কৰিব পাৰে। দুটা কেঁচা জলকীয়া, নহৰু, আদা, দুটা পিঁয়াজ, সোৱাদ অনুসৰি নিমখ আৰু হালধি পাউডাৰ। মছলাত ব্যৱহাৰ কৰিম জলকীয়া গুড়ি আৰু জিৰা পাউডাৰ। প্ৰথমতে আদা, নহৰু, জলকীয়া, পিঁয়াজখিনিৰ এটা পেষ্ট বনাই লওঁ। এতিয়া চিকেনখিনি মেৰিনেট কৰি ল'ম। মেৰিনেট কৰিবৰ কাৰণে পিচি লোৱা পেষ্টখিনি এড কৰিম আৰু থৈ দিয়া মছলাখিনি ভালদৰে মিহলাই ল'ম। লগতে অকণমান নেমু চেপি দিম। লগতে সোৱাদ অনুসৰি নিমখ এড কৰিম। মেৰিনেট কৰি থোৱা চিকেনখিনি প্ৰায় 1 ঘণ্টামানৰ কাৰণে এনেদৰে ৰাখি দিম। মেৰিনেট কৰি থোৱা চিকেনখিনি 1 ঘণ্টা ৰাখি দিয়াৰ পিছত এতিয়া ইয়াতে থৈ দিয়া পিঠাগুড়িখিনি এড কৰিম। আৰু ভালদৰে মিহলাই ল'ম। এখন গৰম কেৰাহীত ৰিফাইন অইল দি দিলোঁ আৰু ভালদৰে তেলখিনি গৰম হোৱাৰ পিছত এপিচ এপিচকৈ মাংস দি দিলোঁ। এই সময়খিনিত গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিম। চাওক মাংসখিনি খুব ক্ৰিস্পি হৈছে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। যদি এতিয়ালৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব যাতে নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। চাওক আমাৰ ক্ৰিস্পি চিকেন ৰেডি হৈ গৈছে। আপোনালোকেও ঘৰত এনেদৰে বনাই খাব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।